Hello everyone, welcome to my channel Let's Learn with Nayan. আপোনালোক সবকে স্বাগতম জনাইছো মোৰ YouTube channel Let's Learn with Nayan. So আজি আমি ডিসকাস কৰিম all competitive exam আহা কিছুমান জিকে কোৱেশ্চন যেনে আসাম পুলিচৰ ৰিকোয়ারমেন্ট আহি আছে আমি নোটিফিকেশনও পালো অতি জলদিকে আমাৰ পৰীক্ষা হ'ব সো তাৰ বাবে আমি আজি কিছুমান জিকে কোৱেশ্চন আৰম্ভ কৰিবলৈ গৈ আছো সো আজিৰ প্ৰথম প্ৰশ্নটো হ'ল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি সো জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম হ'ল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ওকে সো নেক্সট কোৱেশ্চন এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি এছিয়ান গেমছত যে সোণৰ পদক পাইছিলে সেই অসমীয়া ব্যক্তিগৰাকীৰ নাম কি তেওঁৰ নাম হৈছে ভোগেশ্বৰ বৰুৱা ওকে সো নেক্সট কোৱেশ্চন ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি সো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম হৈছে ফখৰুদ্দিন আলী আহমেদ ওকে সো নেক্সট কোৱেশ্চন চাও প্ৰথম অসমীয়া স্নাতক আৰু আইসিএস বিষয়াজনৰ নাম কি আছিল সো তেওঁৰ নাম আছিল আনন্দৰাম বৰুৱা যোনে প্ৰথম মানে স্নাতক মানে ডিগ্ৰী বিএসসি বা বিএ হেইটুক বুলি কোৱা হয় প্লাস কি আছিল তেওঁ আইসিএস পৰীক্ষা বিষয়ও আছিল এজন ঠিক আছে তেওঁৰ নাম হৈছে কি আনন্দৰাম বৰুৱা নেক্সট কোৱেশ্চন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়াজনৰ নাম কি আছিল উচ্চতম ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ হোৱা প্ৰথম অসমীয়াজনৰ নাম আছিল পাৰ্বতী কুমাৰ গোস্বামী ওকে সো নেক্সট কোৱেশ্চন চাওক সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি সাহিত্য বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম হৈছে কি যতীন্দ্ৰনাথ দুৱৰা আৰু তেওঁ কিহৰ বাবে পাইছিলে বনফুলৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিলে ওকে সো নেক্সট কোৱেশ্চন চাওক প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাজনৰ নাম কি প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাজনৰ নাম হৈছে কি জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম অসমীয়া পুৰুষ আইএএস বিষয়াজনৰ নাম কি আছিল অচ্যুত শইকীয়া যিজন মানে প্ৰথম অসমীয়া পুৰুষ আইএএস অফিচাৰ আছিল ঠিক আছে তেওঁৰ নাম আছিল কি অচ্যুত শইকীয়া ওকে সো নেক্সট কোৱেশ্চন চাওক ব্ৰিটিছ চৰকাৰৰ পৰা স্যাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি আছিল স্যাৰ সৈয়দ সাদুল্লাহ তেওঁৰ নাম আছিল কি স্যাৰ সৈয়দ সাদুল্লাহ আছিল ব্ৰিটিছ চৰকাৰৰ পৰা প্ৰথম স্যাৰ উপাধি লাভ কৰিছিল তেওঁ ঠিক আছে দেন কি অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল ওকে অসমৰ যে প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক আছিল তেওঁৰ নাম কি আছিল মহানন্দ দাস নেক্সট কোৱেশ্চন অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল অসমৰ যে প্ৰথম বাতৰি কাকত আছিল অৰুণোদয় সেইখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল নাথান ব্ৰাউন ওকে নাথান ব্ৰাউনে আছিল কি অসমৰ প্ৰথম বাতৰিখন যেনে যি নাম আছিল কি অৰুণোদয় আৰু তাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল নেক্সট কি চাওক প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটখনৰ নাম কি প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটখনৰ নাম হৈছে কি ৰুক্মিণী হৰণ ওকে নেক্সট কোৱেশ্চন চাওক প্ৰথম অসমীয়া অনুদিত গ্ৰন্থখনৰ নাম প্ৰথম অসমীয়া অনুদিত যিখন গ্ৰন্থ আছিল সেই গ্ৰন্থখনৰ নাম কি আছিল যাত্ৰিকৰ যাত্ৰা ওকে সেইটো হ'ল প্ৰথম অসমীয়া অনুদিত গ্ৰন্থখনৰ নাম নেক্সট কোৱেশ্চন চাওক প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি অসমৰ মানে যিখন প্ৰথম অসমীয়া ব্যাকৰণ আছিল সেইখনৰ নাম কি আছিল অসমীয়া ভাষাৰ ব্যাকৰণ ওকে সেই ব্যাকৰণটোই আছিল কি অসমৰ প্ৰথম অসমীয়া ব্যাকৰণ ওকে নেক্সট কোৱেশ্চন চাওক প্ৰথম অসমীয়া দৈনিক বাতৰিখনৰ নাম কি আছিল প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি আছিল দৈনিক বাতৰি ওকে সো আমি সকলোৱে জানো যে প্ৰথম অসমৰ অসমীয়া দৈনিক বাতৰিখনৰ নাম কি আছিল দৈনিক বাতৰি নেক্সট কোৱেশ্চন চাওক প্ৰথম অসমীয়া কিতাপ পুথিখনৰ নাম কি আছিল প্ৰথম অসমীয়া যিখন কিতাপ পুথিৰ নাম আছিল সেইখন নাম কি আছিল প্ৰহ্লাদ চৰিত ওকে সো নেক্সট কোৱেশ্চন চাওক প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি বুৰঞ্জীমূলক উপন্যাসখনৰ নাম আছিল কি ভানুমতি ওকে ভানুমতি আছিল প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস ঠিক আছে মনত ৰাখিব নেক্সট কোৱেশ্চন চাওক প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি অসমীয়া পুথিৰ তালিকা সেইখনে আছিল কি প্ৰথম অসমীয়া আত্মজীৱনীখনৰ
নাম ওকে অসমীয়া পুথিৰ তালিকা নেক্সট কোৱেশ্চন চাওক কোনজন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক পুৰস্কাৰ লাভ কৰিছিল তেওঁ মানে ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰিছে সেইজন নাম হৈছে কি নিপ বৰুৱা ওকে নেক্সট কোৱেশ্চন চাওক জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ'টোৰ নাম কি আছিল জ্যোতিপ্ৰসাদ আগৰৱালাই যে যিখন চলচ্চিত্ৰ ষ্টুডিঅ' বনাইছিলে সেই ষ্টুডিঅ'খনৰ নাম কি আছিল জয়মতী ওকে নেক্সট কোৱেশ্চন চাওক প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰীজনৰ নাম কি আছিল অভিনেত্ৰী কোন আছিল বা অভিনেত্ৰীজনীৰ নাম কি আছিল আমি সকলোৱে জানো সেইজনীৰ নাম কি আছিল আইদেউ সন্দিকৈ ওকে নেক্সট কোৱেশ্চন চাওক প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম হৈছে কি অবুজ বেদনা সেইখনৰ নাম কি আছিল অবুজ বেদনা ওকে সো নেক্সট কোৱেশ্চন চাওক অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি অসমীয়া ভাষাৰ যিখন প্ৰথম চলচ্চিত্ৰ আছিল সেই চলচ্চিত্ৰখনৰ নাম হৈছে কি জয়মতী ওকে নেক্সট কোৱেশ্চন চাওক প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি আছিল প্ৰথম যিখন অসমীয়া সামাজিক নাটক আছিল সেই সামাজিক নাটকখনৰ নাম কি আছিল সেইখনৰ নাম আছিল কি ৰাম নৱমী ওকে ৰাম নৱমী আছিল প্ৰথম অসমীয়া সামাজিক নাট ওকে নেক্সট চাওক গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচলন হোৱা প্ৰথম নাটকখনৰ নাম কি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা যিখন প্ৰথম প্ৰচলন নাট হৈছিল সেই নাটখনৰ নাম হৈছিল কি ধৰালৈ যিদিনা নামিব খৰক ওকে ধৰালৈ যিদিনা নামিব খৰক ওকে মানে কি পৃথিৱীত যেতিয়া স্বৰ্গ যেটো হেভেন কো আমি সেইটো স্বৰ্গ যেতিয়া নামিব সেইখনৰ নাম কি আছিল গুৱাহাটী নামেই প্ৰথম নাটক আছিল সেইজন কি আছিল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা মানে হেতু প্ৰচলন কৰা হৈছিল ঠিক আছে নেক্সট কোৱেশ্চন চাওক গুণাভিৰাম বৰুৱাই 1857 চনত ৰচনা কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি সেইখনৰ নাম হ'ল কি ৰাম নৱমী আমি সকলোৱে জানো সেইখনৰ নাম কি হৈছে ৰাম নৱমী সংস্কৃত ভাষাৰ নাট অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়াজনৰ নাম কি আছিল সংস্কৃত ভাষাৰ পৰা যে অসমীয়ালৈ যিজনে মানে নাটকবোৰ অনুবাদ কৰিছিল সেইবোৰ জনৰ নাম কি আছিল লম্বোদৰ বৰা ঠিক আছে আৰু কোনখন নাটক তেওঁ ট্ৰান্সফাৰ কৰিছিল শকুন্তলা যিখন কি কৰিছে মানে কালিদাসে ৰচনা কৰিছিল নেক্সট কি চাওক এছিয়ান গেমছৰ সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন এছিয়ান গেমছত যে প্ৰথম সোণৰ পদক অৰ্জন কৰিছিল সেই অসমীয়া খেলুৱৈ গৰাকীৰ নাম কি আছিল ভোগেশ্বৰ বৰুৱা ওকে ভোগেশ্বৰ বৰুৱা কিমান চনত খেলিছিল তেওঁ 1966 এছিয়ান গেমছত ওকে 1966 চনৰ এছিয়ান গেমছ যে হৈছিল তেতিয়াই তেওঁ খেলিছিল ওকে কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন চাওক অসমত যে কোনটো জনগোষ্ঠীয়ে প্ৰথমত ধান খেতি কৰিছিল সেইটো হ'ল কি বড়ো জনগোষ্ঠী ঠিক আছে বড়ো সকলে প্ৰথম অসমত ধান খেতি কৰিছিল নেক্সট কোৱেশ্চন চাওক ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথমে খাৰুৱা তেল আৱিষ্কাৰ হৈছিল ভাৰতৰ ভিতৰত আমাৰ অসম এনেকুৱা এখন ধনী ৰাজ্য যত কি হৈছিল প্ৰথম কি হৈছিল মানে তেল মানে খাৰুৱা তেল পোৱা গৈছিল ঠিক আছে আৰু সেই জায়গাটোৰ নাম কি আছিল ডিগবৈ ওকে কিমান চনত পাইছিল 1889 চনত ঠিক আছে নেক্সট কোৱেশ্চন চাওক ভাৰতৰ ৰাষ্ট্ৰপতি পদক অধিষ্ঠিত প্ৰথম অসমীয়াজনৰ নাম কি আছিল ৰাষ্ট্ৰপতি অধিষ্ঠিত প্ৰথম অসমীয়াজনৰ নাম আছিল ফখৰুদ্দিন আলী আহমেদ ঠিক আছে ৰাষ্ট্ৰপতি অধিষ্ঠিত প্ৰথম অসমীয়াজনৰ নাম কি আছিল তেওঁৰ নাম আছে ডক্টৰ ফখৰুদ্দিন আলী আহমেদ ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন চাওক ভাৰতৰ প্ৰথম ডাকঘৰ কোন ঠাইত বনোৱা হৈছিল ভাৰতৰ প্ৰথম ডাকঘৰ কলকাতাত বনোৱা হৈছিল আমি সকলোৱে জানো ঠিক আছে ভাৰতৰ যে প্ৰথম যিখন পোষ্ট অফিচ সেইখন কত বনোৱা হৈছিল কলকাতাত প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল প্ৰথম বিশ্বযুদ্ধ কিমান চনত হৈছিল 1914 চনত হৈছিল নেক্সট কোৱেশ্চন চাওক সৰ্বপ্ৰথম কোন দেশত কিতাপ ছপা হৈছিল প্ৰথম যে কিতাপ ছপা বা আমি ক'ব পাৰি যে পেপাৰ মানে কাগজ আৱিষ্কাৰ হৈছিল কোন জায়গাত চীন দেশত ওকে ওয়ার্ল্ডৰ ভিতৰত পোনপ্ৰথমে কত আৱিষ্কাৰ হৈছিল চীন দেশতে কাগজ আৱিষ্কাৰ হৈছিল বা কিতাপ ছপা মানে কৰা হৈছিল ঠিক আছে ভাৰতত কেতিয়া প্ৰথম টেষ্ট টিউব বেবী জন্ম দিয়া হৈছিল এতিয়া টেষ্ট টিউব বেবী মানে কি যেটো কয় ইন ভিট্ৰো ফাৰ্টিলাইজেশন শৰ্ট ফৰ্মত কোৱা হয় IVF ঠিক আছে তো সেই
IVF কিমান চনত মানে তো সেইটো হল কি 1986 চনত ঠিক আছে 1986 চনত টেষ্ট টিউব বেবি জন্ম দিয়া হৈছিল নেক্সট ভাৰত ৰত্ন লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন ভাৰত ৰত্ন লাভ কৰা প্ৰথম গৰাকী ব্যক্তিজনৰ নাম হল কি শ্ৰী ৰাজা গোপালাচাৰী ঠিক আছে শ্ৰী ৰাজা গোপালাচাৰী আছিলে ভাৰতৰ প্ৰথম ভাৰত ৰত্ন লাভ কৰা ব্যক্তি ঠিক আছে নেক্সট স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মুখ্য ন্যায়াধীশৰ নাম কি ওকে স্বাধীন ভাৰতৰ প্ৰথম যিজনা কি হৈছিল মুখ্য ন্যায়াধীশ ওকে তেওঁৰ নাম কি আছিল HJ কানিয়া ওকে HJ কানিয়া আছিল কি স্বাধীন ভাৰতৰ প্ৰথম মানে মুখ্য ন্যায়াধীশ ঠিক আছে নেক্সট কোৱেশ্চন চাওক বিশ্বৰ প্ৰথম মহাকাশ মহিলা মহাকাশচাৰীজনৰ নাম কি আছিল ওকে সো বিশ্বৰ প্ৰথম মহিলা মানে মহাকাশচাৰীজনৰ নাম কি আছিল ভ্যালেন্টিনা টেৰেস্কোভা আছিল কি বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী নেক্সট কি চাওক ভাৰতৰ প্ৰথম মহাকাশচাৰীজনৰ নাম কি আছিল ভাৰতৰ যে প্ৰথম মহাকাশচাৰী সেইজনৰ নাম কি আছিল সেইজনৰ নাম হ'ল ৰাকেশ শৰ্মা সো গাইস আশা কৰিলো ভিডিওটো ভাল পালে ভিডিওটো ভাল পালে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আপোনালোকৰ বাবে যিকোনো কম্পিটিটিভ এক্সামৰ মানে প্ৰিপাৰেচন কৰাবলৈ